নমস্কাৰ পলিটিকেল বাৰ্তালৈ স্বাগতম জনাইছোঁ আৰু ষ্টুডিঅ' মজিয়াত মই গিয়াছুদ্দিন আহমেদ এই মুহূৰ্তে আপোনালোকক জনাব বিচাৰিছোঁ এক বিগ আপডেট কৰিমগঞ্জত উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিদিনীয়া যে কৰ্মবিৰতি কাৰ্যসূচী সেয়া ৰূপায়ণ কৰিছে কৰিমগঞ্জত আৰু কৰিমগঞ্জত NSCMৰ যি কৰ্মচাৰীসকল তেখেতসকলে উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিদিনীয়াকৈ তেখেতসকলে কৰ্মবিৰতি কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছে আৰু NSCMৰ কৰ্মচাৰীসকলে তেখেতসকলৰ যি তেখেতসকলৰ দাবী সেই দাবীৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন জনাইছে কৰিমগঞ্জ কংগ্ৰেছে সম্পূৰ্ণ সমৰ্থন জনাইছে আৰু এই মুহূৰ্তত আমি কৰিমগঞ্জৰ এগৰাকী যুৱ নেতা তেখেতৰ সৈতে আমি পোনপটীয়াকৈ এই সম্পৰ্কে তেখেতৰ সৈতে আমি পোনপটীয়াকৈ আমি সংযুক্ত হ'বৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু এই মুহূৰ্তে আপোনালোকক জনাই আছোঁ যে কৰিমগঞ্জত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে NSCMৰ কৰ্মচাৰীসকলে আৰু এই মুহূৰ্তত আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে ৰাজেন চৌধুৰী আমি তেখেতৰ সৈতে আমি ফোনযোগে তেখেতৰ সৈতে জানিব বিচাৰিম ৰাজেন চৌধুৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এই মুহূৰ্তত আৰু এই মুহূৰ্তত যিহেতু কৰিমগঞ্জৰ উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তিনিদিনীয়াকৈ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে NSCMৰ কৰ্মচাৰীসকলে আপোনালোকে সমৰ্থন আগবঢ়াইছে সবিশেষ তথ্য জনাওক হয় বিকি আজি আমালোকে কৰিমগঞ্জৰ কংগ্ৰেছৰ পৰিয়ালৰ ফালৰ পৰা আজি আমালোক এই অল মেডিকেল এণ্ড পেৰামেডিকেল এমপ্লয়িজ ৱৰ্কিং এণ্ড ৱৰ্কাৰ্ছ যিবিলাক আছে আণ্ডাৰ আছাম NHM তেওঁলোকে যোৱাকালিৰ পৰা 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে তেওঁলোকে মানে পেন ডাউন কৰ্মসূচী চলাই আছে কৰ্মবিৰতি কাৰ্যসূচী চলাই আছে আৰু তেওঁলোকক সমৰ্থন আগবঢ়োৱাৰ কাৰণে আজি আমালোক কংগ্ৰেছ পৰিয়ালৰ পৰা আমালোকে তেওঁলোকক পাৰ কৰিছিলোঁ আৰু আমালোকে ধৰ্ণা মঞ্চত আমালোকে বহিছিলোঁ তেওঁলোকৰ যে ডিমাণ্ড আছে ডিমাণ্ডটো হ'ল মানে আজি বহু দিনৰ পৰা তেওঁলোকে দাবী জনাই আছে আসাম চৰকাৰৰ কিন্তু তেওঁলোকক কোনো ৰেছপন্স দিয়া হোৱা নাই তেওঁলোকে বিভিন্ন সময় আসাম গভৰ্ণমেণ্টৰ আৰু অফিচিয়েল অথৰিটি হায়াৰ অথৰিটি যিবিলাক আছে তেওঁলোক মেমৰেণ্ডাম দিছে তেওঁলোকক কিবা কোনো ৰেছপন্স দিয়া হোৱা নাই তেওঁলোকক মানে নেগলিজেন্স কৰিছে চৰকাৰে তো আজি আসাম চৰকাৰৰ যে হেল্থ ডিপাৰ্টমেণ্ট এইটো আমালোকে আগৰ পৰা কৈ আছোঁ বাৰ আমালোকে কৈ থাকোঁ যে আসামৰ হেল্থ ডিপাৰ্টমেণ্টটা পুৰা একদম ব্যৰ্থ হেল্থ ডিপাৰ্টমেণ্ট আজি হস্পিটেলবিলাকক মানে ষ্টাফ নাইকিয়া হৈছে ডাক্তৰ নাইকিয়া হৈছে কিন্তু এই যিবিলাক কৰ্মচাৰী আছে তেওঁলোকে নিজে কোভিডৰ টাইমৰ পৰা তেওঁলোকক যি হৈছে আৰু কোভিডৰ টাইমৰ পৰা মানে তেওঁলোকে ছাৰ্ভিচ আগবঢ়াই আছে কিন্তু তেওঁলোকক বিভিন্ন সময় আজি নতুনকৈ ৰিক্ৰুটমেণ্টৰ মানে যিটো চৰকাৰে এডভাৰটাইজমেণ্ট কৰিছে কিন্তু তেওঁলোকে মানে পুৰণা কৰ্মচাৰী তেওঁলোকক মানে আগতে মানে ৰিক্ৰুটমেণ্ট দিব লাগে তেওঁলোকৰ দাবী যিটো আছিলে কিন্তু তেওঁলোকক দিয়া হোৱা নাই এইটো তেওঁলোকৰ ন্যায্য দাবী আছে আমালোকে কংগ্ৰেছ পৰিয়ালৰ পৰা আমালোক গৈছিলোঁ আৰু সমৰ্থন আগবঢ়াইছোঁ তেওঁলোকক আমালোকে মানে কৈছোঁ যে সকলো টাইম তেওঁলোকৰ লগত থাকিম আৰু তেওঁলোকৰ দাবী যিটো চৰকাৰে যদি নামানে তেনেহ'লে অনাগত দিনত যে মানে তেওঁলোকে গণতান্ত্ৰিকভাৱে যি আন্দোলন আগবঢ়াব আমালোক সকলো টাইম আমাৰ লগত থাকিম আজি আমি কৰিমগঞ্জ কংগ্ৰেছৰ ফালৰ পৰা টাউন ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট আমাৰ তাপস প্ৰকাশ ডাঙৰীয়া মই ইউথ কংগ্ৰেছৰ এডমিন জেনেৰেল ছেক্ৰেটাৰী ৰাজন চৌধুৰী সেৱাদলৰ প্ৰেচিডেণ্ট সন্দীপ নন্দী অবিচি চেলৰ চেয়াৰমেন অহিৰঞ্জন দে আৰু কংগ্ৰেছৰ বিভিন্ন উইংছৰ চেলৰ NSY প্ৰেচিডেণ্ট আছিলে শুভম দাস সকলো গৈছিলোঁ তো কালিলৈকে তেওঁলোকৰ প্ৰটেষ্টটো আছে আৰু সমগ্ৰ আসামত চলি আছে আমালোকে কৰিমগঞ্জৰ অসামৰিক হাস্পাতালৰ প্ৰাংগণত তেওঁলোকে পেন ডাউন কাৰ্যসূচী চলাই আছে আজি আপোনালোকে মানে ইমান হেল্থ ডিপাৰ্টমেণ্ট এইটো ইমান ব্যৰ্থ হৈছে এনেকেই মানে কৰ্মচাৰীবিলাক নাই আৰু তেওঁলোকে পেন ডাউন চলাই আছে আজি ইমাৰ্জেঞ্চি টাইমত যদি তেওঁলোক পেন ডাউন কৰ্মসূচী চলায় তেনেহ'লে হেল্থ ডিপাৰ্টমেণ্টৰ অৱস্থা কেনেকুৱা হ'ব তো চৰকাৰে এইটো মানিব লাগে যদি অনাগত দিনত যদি এই দাবীবিলাক নামানে তেনেহ'লে তেওঁলোকক মানে যি আন্দোলন আগবঢ়াব আমালোক কংগ্ৰেছ পৰিয়ালৰ ফালৰ পৰা আমালোক সকলো টাইম তেওঁলোকৰ লগত থাকিম চৌধুৰী ডাঙৰীয়া আপোনালোক সম্পূৰ্ণভাৱে আপোনালোকে ন্যায্য দাবী কৰা NSCMৰ যিসকল কৰ্মচাৰী তেখেতসকলক আপোনালোকে সম্পূৰ্ণৰূপে সমৰ্থন জনাইছে হয় হয় সমৰ্থন জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছিলে চৌধুৰী ডাঙৰীয়া আৰু তেখেতে সম্পূৰ্ণভাৱে তেখেতে উল্লেখ কৰিছে যে NSCMৰ কৰ্মচাৰীসকলক তেখেতসকলে কৰিমগঞ্জৰ কংগ্ৰেছে তেখেতসকলে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱা বুলি উল্লেখ কৰিছে পলিটিকেল বাৰ্তালাপত আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ